জিলমিল হাঁহি ধাৰাবাহিকখন চাগে আপোনালোকে চাই আছে আৰু আজি মই আপোনালোকক এই শ্বুটিঙৰ যিটো বেক ছাইড তাৰ সেই দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ যে আমি যেতিয়া এটা চিন আৰম্ভ কৰোঁ যি চিনবোৰ আপোনালোকে টিভিত দেখি থাকে সেই চিনবোৰ কৰা মুহূৰ্তত এনেদৰে আমাৰ কাম আৰম্ভ হয় ধৰক এয়া লাইটৰ লৰাই গছৰ ওপৰত উঠি লাইট বান্ধি আছে এজনে চাফা কৰি আছে এয়া জুই জ্বলালে তাৰপিছতে আমাৰ কেমেৰা লাইট ক'ত কি বহিব কেনেকৈ নামিব কেনেকৈ ডাইলগ ক'ব এই গোটেই বস্তুবোৰ আমাৰ ৰিহাৰ্চেল কৰা যায় ৰিহাৰ্চেলৰ পিছত এয়া চাওক আপোনালোকৰ অতিকৈ মৰমৰ বুলিয়ে কওঁ নে এতিয়া মানে খঙৰে বুলি কওঁ বিদুৰে ডাইলগ ৰিহাৰ্চেল কৰি আছে তো এয়া তেওঁৰ অকণমান শ্বট মই লগাই দিছোঁ তেখেতৰ চাগে অভিনয় চাই বৰ ভাল পাইছে আচলতে সঁচাকৈ তেওঁ বৰ ধুনীয়া কৰিছে আৰু লগতে তেওঁ নিয়তিৰ লগত যিখিনি কৰি আছে তাৰ কি ফল হ'ব কেনেকৈ কি হ'ব সেইখিনি জানিবলৈ আপোনালোকে ধাৰাবাহিকখন চাই থাকিব লাগিব সন্ধিয়া 7 বজাত আৰু নিশা 10 বজাত তাৰ লগতে এয়া চাওক অচিনিও বহি আছে আৰু এয়া অডিয়েন্স মানে টিভিৰ অডিয়েন্সৰ বাহিৰেও আমাৰ শ্বুটিঙৰ বাহিৰতো ৰাস্তা দি যোৱা মানুহো ৰৈ পেলাই এয়া শ্বুটিঙৰ পৰিৱেশত আচলতে ঠাণ্ডা পৰিছে সেইকাৰণে আমি এনেকৈ জুই লগাই লৈছোঁ এয়া সেইফালে শ্বুটিং চলি আছে আকৌ এইফালে মেকআপ ৰুমত এয়া আমাৰ উপমন্যু লগতে আমাৰ ৰামধেনু এধানি জিলমিল হাঁহিৰ ধাৰাবাহিকৰ এছিষ্টেণ্ট ডাইৰেক্টৰ এয়া শ্বুটিঙৰ মাজত কোনে ক'ত কি কৰি আছে এবাৰ চাই লওকচোন এয়া আমাৰ এডিটিঙো চলি আছে বাজিবলৈ একেবাৰে ৰেডি গতিকে সূৰ্যৰ বছৰ সকলোৱে সূৰ্য প্ৰণাম কৰিব আৰু ক'ব ওম মিত্ৰায় নমঃ ওম ৰঘুৱে নমঃ ওম সূৰ্যায় নমঃ ওম ভানুৱে নমঃ ওম খগঃ নমঃ ওম পুষ্ণে নমঃ ওম হিৰণ্যগৰ্ভায় নমঃ ওম মৰিষায় নমঃ ওম আদিত্যায় নমঃ ওম সাবিত্ৰে নমঃ ওম অৰ্কায় নমঃ ওম ভাস্কৰায় নমঃ এই মন্ত্ৰটো পুৱা গোৱাৰ পাছত সন্ধিয়াৰে 7 বজাত আৰু নিশা 10 বজাত ৰামধেনু এধানি জিলমিল হাঁহি চিৰিয়েলখন আপোনালোকে কাইণ্ডলি চাবলৈ নাপাহৰিব দেই ঈশ্বৰে মংগল কৰিব